বাই বাই আকৌ আহোঁতে কিবা কিবি লৈ আহিবা দেই খাবলৈ অ'কে এগালমান ইমানখন অ'কে মানে গাড়ীত নাথাকে অ'কে অ'কে বাই বাই আমি লৈ আহিলোঁ ভিডিঅ'টো কৰি লওঁ আৰু ভিনদৈ আমাৰ নাজিয়া মিঠাই খাই ভাল পাই যে সদায় কয় সেইকাৰণে আজি অকল ভিনদলৈ স্পেচিয়েলি লৈছোঁ ৰঞ্জুমণি বালৈও অনা নাই ইয়াৰ ভিনদৈ খাব দেই নাজি বহুত দিনৰ মূৰত মুঠতে এতিয়া ফ্ৰেছ চেছ হৈ আকৌ ভালকৈ লগ পাইছোঁ হয় নাই ভালকে এতিয়া ফ্ৰেছ চেছ হৈ লওঁ তাৰপিছত আমি অকণমান কথা পাতি লওঁ ন বহুত দিনৰ মূৰত লগ পাইছোঁ বাৰ্তালাপটো চলাই লওঁ চলাই লওঁ আগে নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে পুনৰ এটা ভিডিঅ'লৈ মই ৰঞ্জুমণি আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আছোঁহি একদম বিশ্বনাথ চাৰিআলিত যোৱাকালি আহিলোঁ আচলতে আহিলোঁ মানে আহিব লগা হ'ল আমাৰ ভাগিন ল'ৰাটোৰ বাৰ্থডে আছে চ' সেইকাৰণে আহিলোঁ আৰু এতিয়া একদম ধুনীয়াকৈ প্ৰস্তুতি চলি আছে আপোনালোককো অকণমান দেখাবলৈ কাৰণে চেষ্টা কৰি আৰু এইয়া বা এইফালে টেঙা জুতি চলি আছে কি খাইছা বগৰী এই কাম চোৱাৰ দায়িত্ব দিছে নি এইটো কাম চোৰ বুলি কয় ইমান ধুনীয়া বগৰীকেইটা টেষ্টি আছে বগৰীকেইটা বহুত টেষ্টি খুব পাই আনিলা বালিয়া বগৰী একদম ধুনীয়া পকা জলকীয়া বাৰ্থডে বয় দি দিয়া খোৱা অঁ নাখায় এইটো কি বগৰী খুৱাই দিছে একদম আমাৰ এইফালে বেলুনৰ পৰ্ব চলি গৈছে এয়া দেখিছে ফুলালে ভয় লাগে ন একদম পুৰা বেলুন ফুলোৱা পৰ্ব চলি গৈছে আমাৰ এয়া মই ধুনীয়াকৈ বেলুনখিনি জইন লগাই আছোঁ আমাৰ মানুহজনে এইফালে ফুলাই আছে মই কিন্তু ফুলাব নোৱাৰোঁ একদমেই বহুত বেছি ভয় লাগে ত' সেইকাৰণে এনেকৈ বন্ধা দায়িত্বই লৈছোঁ আৰু এই আহিলেকে বান্ধি দিছোঁ দেখিছে ইয়াতে লগাই দিম এতিয়া ধুনীয়াকৈ এতিয়া ডেক'ৰেশ্যনৰ কাম চলিব বাকীখিনি হৈ আছে চব এতিয়া ধুনীয়াকৈ এইখিনি বেলুন চেলুনবিলাক লগাই লওঁ স্কিন লগোৱা হৈ গ'ল এয়া দেখিবলৈ পাইছে আমাৰ বাৰ্থডে বয় ৰেডি হৈ আছে ইয়াত কেক কাটিবলৈ কাৰণে ড্ৰেছ পাতি পিন্ধি ন হে আহা চুপ 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 এইফালে একদম পুৰা ইয়াত ডেক'ৰেশ্যন কৰি মেলি হৈ গৈছে আইতাক বাৰ্থডে কেনেকুৱা লাগিছে আজি এবছৰ হৈ গ'ল লওঁতে লওঁতে ন এইফালে আমাৰ পুৰা ডেক'ৰেশ্যন কৰি আছে দেই এয়া মানুহবিলাকে টুপি এটা পিন্ধি লোৱা তোমালোকে তেতিয়াহে হ'ব বাৰ্থডে নিচিনা এই এইফালে তাক অঁ পিন্ধি পিন্ধি লোৱা এই নহয় ৰছীডাল লগাই দিয়া বাৰ্থডে এটা আমাৰ বাৰ্থডে বয়ে পিন্ধিব
বিয়া ভাত বিক্ৰী নহ'ব মই বিক্ৰী কৰাইহে এৰিম ভাত ঠিক আছে মই এতিয়া কৈ দিম বাৰু তোক 200 টকা দি দিব বাই বাই দেই এতিয়া আমি যাবলৈ ওলালো বিশেষ এটা কাৰণত বেছি সময় থাকিব নোৱাৰিলো বাৰু চ' আপোনালোকক জনাই আছো ৰ'ব গাড়ীত আগতে উঠি মেলি লওঁ তাৰপিছত ব'লা ব'লা বাৰ্থডে বয় টাটা 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 ঐ টাটা কেনেকৈ আহিছে কান্দিব এনে হাঁহিব এনে ঐ বাই বাই যাবা নি চকু পানী অকণ টুকি দিয়া আমি যোৱাৰ দুখত বতাহ দিছে তুমি ভিতৰলৈ যোৱা টিকলি বাই বাই টিকলি কথা এটা আছে এবাৰ নেক্সট টাইম আকৌ আহিলে আহিবা দেই বাই বাই থাকা আহিছো এতিয়া আমি একদম ওলাই মেলি আহিলো মানে আমাৰ ঘৰত আজি আলহী আহি আছে একদম শিৱসাগৰৰ পৰা আৰু আপোনালোকক যে কৈছিলো আমি এঠাইলৈ ফুৰিবলৈ যাম বুলি চ' কাইলৈ গৈ আছো সেইকাৰণে মানে আজি থাকিবলৈ কাৰণে নোৱাৰিলো আমি যোৱাকালি আহিলো আগতীয়াকে আজি ভালকে থাকিব নোৱাৰিম কাৰণে এতিয়া বাজিলে বাৰু 5টাই বাজিলে সন্ধিয়াই হ'ল চ' এতিয়া ঘৰলৈ বুলি গৈ আছো আৰু আলহীও আহিয়ে পাব হ'ল তেজপুৰ পাইছেহি তাহাঁতি ন তেজপুৰৰ পৰা এতিয়া আমাৰ ঘৰলৈকে বুলি আহি আছে আমিও এইফালৰ পৰা পামগে নে সিহঁতে আগত পাব নে আমি আগত পাম এতিয়ালৈকে গম পোৱা নাই বাৰু চ' গৈ মেলি লওঁ আপোনালোকক দেখুৱাম বাৰু কোন আলহী আহি আছে ঠিক আছে A few moments later. আমিও একদম বালিবাৰ পাইছোহি আৰু আলহীও আহি পালেহি আমাৰ চেণ্টাৰতে আছে চ' এতিয়া একদম লগ পাই যাম দেই কোন আহিছে আপোনালোকে গমো পাব বোলে চাব দেই তাইও ভিডিঅ' কৰি আছে টাইমিংটো ইমান ধুনীয়া মিলিছে যে কেনেকৈ মিলিলে বাৰু এতিয়া আহি মেলি ঘৰ পালোহি আৰু আমাৰ আলহী ইয়াত দেখিবলৈ পাইছে আমাৰ লগতে পুৰা আৰু দেখিব পাইছে ইমানখিনি বস্তু লৈ আহিছে কি বছৰ দিন থকা হেৰি লাগিছে নি একদম চাওচোন এবছৰমান থাকোঁ নেকি কিবা এতিয়া মোৰ ভয় লাগিছে পাই ইমান ডাঙৰ ডাঙৰ বেগ লৈ আহিছে দেখিছানে এয়া গোটেই বেগ দেখিবলৈ পাইছে লাগেছে এসোপা আনিছে মানুহ হৈছে 3টা আৰু বস্তু চাওক তাকে ভয় লাগিছে ইমান দিনতো ৰাখিব নোৱাৰো ৰাইজ দেখিছেনে এতিয়া থাকিবলৈ আহিলো ৰখাব নোৱাৰো কৈছে এনেহ'লে মাতি থাকে কাইলৈ যাম গৈ ব'লা এনেহ'লে মাতি থাকে ফোনত মাতি থাকিব আৰু এইফালে ভাইটি এজন আহিছে ন এবাৰ প্ৰথম আহিছা ন বালিৰ পৰা চ' একো নাই এনে ধেমালি কৰিলো একচুৱেলি আমি আপোনালোকক যে জনাইছিলো ক'বালৈ যোৱাৰ কথা আছিলে আগে একেলগে অহা কিন্তু কৈ নিদিওঁ এতিয়া চাৰপ্ৰাইজ থাকিব চ' সেইকাৰণে মানে আমাৰ পুৰা প্ৰিপেৰেশ্যন আগৰ পৰাই চলি আছিলে আপোনালোকেতো গম পায়েই সেইকাৰণে একদম পুৰা ইয়াত ডাঙৰ ডাঙৰ বেগ লৈ আহিছে গম পাইছেনে যিহেতু ঠাণ্ডা দিন আৰু কাপোৰটো আৰু গৰম কাপোৰটো দৰকাৰ হ'বই ন সেইকাৰণে বেছি হৈছে বাৰু একো নাই আপোনালোকে মুঠতে এইকেইদিন পুৰা ফুল্লি ধামাকা ভিডিঅ' পাব হয় A few moments later. এতিয়া একদম পুৰা খাই মেলি আজৰি হ'লো আৰু এতিয়া বহুত কাম বাকী আছে মোৰ এতিয়াও পেকিং কৰিবলৈ মোৰ বাকিয়ে আছে কাৰণ মই পেকিং কৰায়ে নাই খৰধৰকে কৰিবলৈ ভাল নালাগে যিহেতু সেইকাৰণে ভাবিছোঁ এতিয়া আৰামত কৰি মেলি ল'ম একদম আজৰি হ'লোঁ আৰু ইহঁতে কি কৰি আছে চাবচোন দেই এফালে একদম পুৰা কালি যাবলৈ কাৰণে এইফালে দেখিবলৈ পাইছে পুৰা কাপোৰ উলিয়াই মেলি থৈ দিছোঁ এইখিনি এতিয়া জাপিম ধুনীয়াকৈ ভৰাই মেলি ল'ম আৰু এইফালে চোৱা কালিৰ কাৰণে পুৰা প্ৰস্তুতি চলাই আছে তীৰ্থ ভ্ৰমণৰ কাৰণে হয়নে এইফালে আইতা তামোল এইফালে নাৰিকল এইফালেও লাগি গৈছে পুৰা তীৰ্থ ভ্ৰমণৰ কাৰণে সাজুনে এই মোক কৈছে সেইডোখৰ জেগাত বোলে নাৰিকলৰ তামোল খাবলৈ যাওঁনি শুনিছে আমি য'ত যাম আৰু ন তাতে আৰু নাৰিকল আৰু তামোল পুৰা লৈ লৈছে সেয়াই খাই থাকিম আৰু ন যাবনে বেলেগ একো নাখায় ক'ত যাম এতিয়ালৈকে নাৰিকলৰ তামোল খা বুলি গম পোৱা হলে মই ঘৰৰ পৰাই কাটি লৈ আহিলো কৈছে আৰু এইফালে বাহিৰত পুৰা চাওক বৰষুণ এয়া একচুৱেলি ইয়াতে কাটি আছিলে ইহঁতে দুটাই এয়া দেখিবলৈ পাইছে পুৰা বৰষুণ সেইকাৰণে সোমাই লৈছে এইফালে তুমি কাপোৰ পেকিং কৰা মই কাপোৰ কেইটা পেকিং কৰি লওঁ ভিনদেউক বেগটো উলিয়াই দিব দি আছো উলিওৱাই নাই ৰবা মই বিচনাতে উলিয়াই থৈছো গোটেইখিনি এইফালে ডুম লগাই থৈছো পুৰা কাপোৰ দেখিবলৈ পাইছে এয়া এইখিনি এতিয়া ধুনীয়াকৈ ভৰাই মেলি লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ কাইলৈ গম পাব আমি ক'লৈ যাম কি কথা চাই থাকিব ভিডিঅ'টো চ' এতিয়া একদম এইখিনি পুৰা পেকিং কৰি মেলি লওঁ তাৰপিছত এতিয়া জল্দি শুবও লাগিব কৈছোঁহে কিন্তু এতিয়ালৈকে একোৱেই হোৱা নাই 12টা বাজিলে আৰু ফটাফট এইখিনি কৰি মেলি
শুই যাওঁ যিহেতু কাইলৈ আমি 4টা বজাতে যাব লাগিবতো সেইকাৰণে আৰু ক'ত যাম কি কথা আপোনালোকে নেক্সট ব্লগত গম পাব আজি ভিডিঅ'টো তেতিয়াহ'লে ইমানতে সামৰণি মাৰি দিছোঁ চ' আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আপোনালোকক এইফালে পুৰা হাঁহি আছে একদম এতিয়া পেকিং চেকিং কৰি মেলি লওঁ আৰু সোনকালে শুব লাগিব মই একদম ফ্ৰেছে হোৱা নাই জানেনে একদম টাইমে পোৱা নাছিলোঁ এতিয়া ধুনীয়াকৈ এইখিনি কৰি মেলি ফ্ৰেছ হৈ মেলি আকৌ ৰাতিপুৱা আমি 4টা বজাতে ওলাই যাব লাগিব আৰু ক'ত যাম কি কথা আপোনালোকে নেক্সট ব্লগত গম পাব চ' ভিডিঅ'টো চাই লাগিব তেতিয়া গম পাব চ' তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি মই এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি দিব যদিহে পেজত চাই আছে ফ'ল' কৰি দিব বুলি আশা কৰিলোঁ চ' আজিলৈ আহিছোঁ তেন্তে বাই বাই